ইতিমধ্যে আমার বিজনী জিলা সমিতির অন্তর্গত আমার কেন্দ্রীয় শহীদ দিবস উদযাপন অহাকালি হব। আমি ইয়াতে বিজনী জিলার প্রতিনিধি সভাত আমি উপস্থিত আছিলোঁ। হঠাৎকৈ আমি শুনিব পালোঁ তামুলপুৰ জিলা অন্তৰ্গত দাৰকুছি অঞ্চলত এটা দুৰ্গা পূজা হৈ আছিল। তাতে এটা সাংস্কৃতিক সন্ধিয়া উদযাপন হৈ আছিল। ইয়াতে কিছুমান ল'ৰাই মানে অলপ ডেন্স কৰাক লৈ দুটা পক্ষৰ মাজত অলপ মানে হাই কাজিয়া হৈছিল। এই আলম লৈ কিছুমান মানে RSS তথা বজৰং দলৰ নেতৃত্বই আহি আমাৰ ABMCৰ সভাপতিৰ গৃহত আক্ৰমণ কৰি তেখেতক মানে হত্যা কৰাৰ যিটো মানে ভাবুকি দিছে, এয়া আমি ABMCয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু অসম চৰকাৰ তথা অসমৰ মাননীয় DGPক অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ অফিচখনত যাই এই RSS তথা বজৰং দলে যেনেকৈ আক্ৰমণ কৰি আমাৰ অফিচৰ যিখিনি আতবাজ বা অফিচৰ যিখিনি বয় বস্তু আছিল গোটেইখিনি লণ্ডভণ্ড কৰি আমাৰ পতাকা এই বজৰং দলে উঠাই লৈ গৈছে। আৰু আমাৰ সভাপতি ডাঙৰীয়াৰ গৃহত প্ৰৱেশ কৰি যেনেকৈ মানে সভাপতি ডাঙৰীয়াৰ মাক দেউতাক মানে যেনেকৈ মানে গালি গালাজ তথা সভাপতি ডাঙৰীয়াক যেনেকৈ হত্যা কৰাৰ যি ভাবুকি দিছে, আমি ABMCয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু তামুলপুৰ জিলা তথা অসমৰ DGP মহোদয়ক অতি সোনকালে ইয়াৰ ওপৰত উচিত এটা তদন্ত কৰি কালপিটবিলাকক এৰেষ্ট কৰাৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথায় এই ঘটনা অকল তামুলপুৰত নহয়, গোটেই BTC জোৰা ইয়াৰ এগেইনষ্টত এটা প্ৰতিবাদ হ'ব। আৰু অসম চৰকাৰ তথা অসমৰ মাননীয় DGPক অতি সোনকালে ইয়াৰ ওপৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ABMCয়ে দাবী উত্থাপন কৰিছোঁ।